আসাম বেম্বু ক্ৰাফ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলৰ জৰিয়তে আমি আপোনালোকক বাঁহ শিল্পৰ কামবোৰ দেখুওৱাৰ চিন্তা কৰিছোঁ। কেনেধৰণে বাঁহ শিল্প এটাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি কৰিব লাগিব আমি দেখুওৱাৰ কৰিম। অসমৰ চুকে কোণে সোমাই থকা শিল্পীসকলৰ শিল্পকৰ্মখিনি আমি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। আজি আমি আপোনালোকক দেখাব খুজিছোঁ বাঁহ শিল্পৰ লগত জড়িত যিসকলে শিল্পী, তেওঁলোকে বহুতে সেইটো এই বস্তু দেখি ভাল পাব যে আমাৰ বাঁহ শিল্পৰ লগত জড়িত হৈ আছে বেত। বাঁহৰ চোফা এটা বনাবলৈ যাওঁতে আপোনালোকক বেত লাগিব। বেতৰ বাঁহটো দিলেহে ইয়াৰ সৌন্দৰ্যটো বৃদ্ধি হয়, সেইকাৰণে বেতটো প্ৰয়োজন। সেইবাবে আমি প্ৰথমেই আপোনালোকক চোফা এটা বনোৱাৰ আগত দেখাব খুজিছোঁ বেত কেনেকৈ বেতৰ ফুট তোলায়। এইটো এটা ইম্পৰ্টেণ্ট কথা। সকলোৱে বেতৰ ফুট তুলিব নাজানে। বহুতে বাঁহৰ কাম কৰে কিন্তু বেতৰ ফুটটো তুলিব নাজানে। সেইকাৰণে আজি আমি আপোনালোকক সহজ পদ্ধতিত কেনেকৈ বেতৰ ফুট তোলে আমি আপোনালোকক দেখাব খুজিছোঁ। প্ৰথম কথা হৈছে কি, বেতৰ ফুট তোলাৰ আগতে আপোনালোকক জানিবলৈ দিব খুজিছোঁ যে বেত সদায় আগফালৰ পৰা ফালে, বেত কেতিয়াও গুৰিৰ পৰা নাফালে, আগৰ পৰা ফালে। সেইটো প্ৰথম বেত ফলাৰ নিয়ম, আগফালৰ পৰা ফালিব লাগিব। 2 নম্বৰ, বেতটো শুকুৱাব লাগিব। তাৰপিছত ইয়াৰ ওপৰৰ চুচখিনি মাৰিব লাগিব। মাৰি ইয়াৰ বগা ইয়াৰ ওপৰৰ যিটো চামৰা সেইটো আঁতৰাই দিব লাগিব। তাৰপিছত বেতটো শুকুৱাব লাগিব। শুকুৱাৰ পাছতহে আপোনাৰ বেতৰ বান্ধ দিব লাগে। বেতৰ বান্ধ বহুত ডিজাইনৰ বেতৰ বান্ধ আছে, সেইখিনিও আমি পৰ্যায়ক্ৰমে দেখাম। আজি আপোনালোকক ফুট কেনেকৈ তোলে সেইটো আমি দেখাব খুজিছোঁ। আৰু এটা কথা, এইখিনিতে আপোনালোকক বেত সংৰক্ষণৰ ক্ষেত্ৰত আপোনালোকক ক'ব খুজিছোঁ যে বেতটো য'তে ত'তে পোৱা নাযায়। বেতটো আজিকালি অলপ পাবলৈ অসুবিধা হয়। সেইকাৰণে আপুনি বেতটো প্ৰিজাৰ্ভ কৰি ৰাখিবলৈ হ'লে বেতৰ এটা নিয়মত ৰাখিব লাগিব। আজিকালি কাৰণ মেচিয়ৰ বেত পোৱা নাযায়, সাধাৰণতে খুব কমেই পোৱা যায়। গতিকে আপুনি অলপ মেচিয়ৰ বেত আনিলে বেতটো সদায় এই ধৰণে ফালি ৰাখিব লাগে। এই ফালি ৰাখিলে আপুনি 1 বছৰ 2 বছৰ নালাগে, কেইবাবছৰো ৰাখি থ'ব পাৰিব, বেয়া হৈ নাযায়। যদি আপুনি ফালি নথয় তেতিয়াহ'লে একদম সম্পূৰ্ণ শুকুৱালে যদি ৰাখি থয়, গোটাকৈ ৰাখে, তেতিয়াহ'লে সি মুটুককৈ ভাগি থকাৰ চান্স আছে। ভাগি সাধাৰণতে পচি যায়। কিন্তু এনেকৈ থ'লে নপচে, এনেকৈ থাকে। এইডাল আজি 2 বছৰ হৈ গ'ল, এইখিনি আমি 2 বছৰীয়া বেত আমি এনেকৈ থৈছোঁ। এতিয়া তোলাম, এইখিনি শুকাই আছে। এতিয়া আমি ইয়াত ওলাই বেতৰ ফাৰ্নিচাৰ বান্ধিব পাৰিম। এতিয়া বহুত ফাৰ্নিচাৰ বনি আছে, আপোনালোকক দেখাম আজি। এতিয়া গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু কমেণ্ট কৰি আৰু আপোনালোকৰ বন্ধু আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকক শিল্পকৰ্মৰ বিষয়ে জনাত সহায় কৰিব বুলি আশা কৰিছোঁ। গতিকে আহক তেতিয়াহ'লে আমি আজি বেতৰ ফুট কেনেকৈ তোলে আমি আপোনালোকক দেখাম। এইধৰণে আপুনি বেতৰ ফুটটো চুচি ল'ব লাগিব, চাফা কৰি ল'ব লাগে। আচলতে এই শিল্পটো এতিয়া যথেষ্ট জনপ্ৰিয়তা বাঢ়ি গৈছে। বিশেষকৈ এতিয়া কিছুমান বস্তু যথেষ্ট মূল্য আছে। বাঁহৰ ফাৰ্নিচাৰবিলাকৰো যথেষ্ট মূল্য আছে। লাইটবোৰ আজিকালি ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনৰ কাৰণে বাঁহৰ বস্তু ব্যৱহাৰ কৰা হয়। ৰিজৰ্টৰ পুৰা এটা মাৰ্কেটে আহি আছে। গতিকে আহকচোন আমি আমাৰ এই শিল্পটোক আগবঢ়াই লৈ যাওঁ। গতিকে শিকক, সকলোৱে শিকক, কিন্তু শিকিলে কাৰো এটা হাতবিদ্যা মৰণ নাই। হাতবিদ্যা এটা শিকিব, এইটোৱে আপোনাক সহায় কৰিব
গতিকে আপুনি শিক্ষিত যদি যুৱক, আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ বিষয়ে নিশ্চয় আপোনাৰ সম্যক জ্ঞান আপোনালোকৰ আছে। বাঁহৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য বহুত। সাধাৰণ এটা বটলে এতিয়া বাঁহৰ বটলে আলোড়নৰ সৃষ্টি কৰিব লাগিছে, সেই বস্তুখিনি অসমতে উৎপাদন হৈছে, কাৰণ অসমত বাঁহৰ উভৈনদী। এইডাল এনেকৈ চুচিলোঁ, এটা চোচা হৈ গ'ল, যথেষ্ট চাফা হৈ গ'ল। এতিয়া আপুনি এই নখবিলাক, এইবিলাক বেতৰ এইখিনি নখ বুলি কয়, এই নখখিনি ভালকৈ মাৰিব লাগে, নখখিনি কাটিব লাগে। এডাল সম্পূৰ্ণ বেত চুচি চাফা কৰিলোঁ। চাফা কৰি এতিয়া আপোনালোকক বেতৰ ফুট এনেকৈ পেলাই মই দেখাইছোঁ। এইটো এনেকৈ ফৰ্মা এটা বনাই ল'ব লাগে। ফৰ্মাটো বনাই ফোন কৰিছে, তেনেকৈ ভৰাই ল'ব লাগিব। ভৰাই লৈ ইয়াত এইদিনা প্ৰথমে ফালি ল'লোঁ। এডাল শকত বেতৰ পৰা 6টা সুত উলিয়াব পাৰি। এইটো অলপ মিডিয়াম চাইজ, সেইকাৰণে ইয়াৰ পৰা 4টা সুত উলিওৱা হয়। গতিকে এইটো সুতটো এইটো প্ৰথমে উলিয়ালোঁ। ইয়াৰ পাছত এই বকটোটো ফালিব লাগিব। কেনেকৈ ফালিব মই দেখাই দিছোঁ। वेस्टेज है काटी पेলাই দিলে চাফা হৈ যাব। চাফা হ'ব এতিয়া আপোনাৰ এইটো প্ৰথম ওপৰ মাজৰ বস্তুটো আঁতৰাই দিছেনে, ইয়াৰ পিছতে মিহি কৰিব লাগিব। কেনেকৈ কৰিব সাৱধান। কটাইখন বহুত চোকা হৈ গ'লেও বেতৰ ফুটিলেও দিগদাৰ, একেবাৰে চোকা হ'লেও বেয়া, একেবাৰে বুজোৱা হ'লেও কষ্ট হয়। গতিকে মিডিয়াম চাইজত ৰাখিব লাগিব।
গতিকে এতিয়া আপোনাৰ আমি সুতটো কেনেকৈ উঠাই আপোনাক প্ৰচেছটো দেখালোঁ। এতিয়া সুতটো উঠোৱাৰ পাছত সুতটো মিহি কেনেকৈ কৰিব সেইটো আপোনাক দেখাই দিছোঁ। তেতিয়া আপোনালোকে চেষ্টা কৰিব পাৰিব। এই ধৰণে সুতটো সোনকালে হয়। মিহি হৈছে সুতটো, যথেষ্ট মিহি হৈছে। এতিয়া আপুনি একদম মিহি সুন্দৰকৈ আপুনি ভাজিব। ইয়াক আপুনি মিহি কৰিছোঁ। আজি আপোনালোকক এইখিনি দেখালোঁ। আপোনালোকে ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুলৈ, তাকে কামনা কৰিছোঁ। আকৌ অহা পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক বেতৰ বান্ধখিনি দেখাম। বেতৰ বান্ধ বহু প্ৰকাৰৰ আছে। আপোনাৰ খাৰু বান্ধ, মুঠীয়া বান্ধ, চেলা বান্ধ, চিংৰা বান্ধ, বৰফি বান্ধ, বহুত ডিজাইনৰ বান্ধ আছে। সেই বান্ধবোৰ মই পৰ্যায়ক্ৰমে আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কমেণ্ট কৰিব। কেনে পালে ভিডিঅ'টো কমেণ্ট কৰিলে নিশ্চয় ভাল পাব। ধন্যবাদ।